হেল্ল' গাইছ, কি খবৰ? আমাৰ এই বটলে ধান পতা কাটি আছে মানে দেখাই আছো। তাৰপিছত আমাৰ পোৱালি সবাই গা ধুই আছে পুখুৰীত। দেচনাত কোনে কিমান জাপ মাৰিব পাৰে চাওঁ। পাল্টি মাৰিব দে। এতিয়া আমাৰ পোৱালি সবাই গা ধুই আছে, সিহঁতে পাল্টি মাৰিব। দেখাই আছো, চাই থাকক হা। ভালে পালি মা এইয়া নহয়। এইয়া হ'ল আমাৰ গাঁৱৰ পৰিৱেশ। দে 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 ভাল দে ভাল দে মা আকৌ না উঠাম গৈ আছো। এই নহয় নহ'ল পাল্টি মা মা পাল্টি মা। এয়া আমাৰ গাঁৱৰ পৰিৱেশ, কি বিন্দাছ লাগে, একদম ভাল লাগে আদি। এয়া এই পাল্টি মা বাছ আৰু কোনে মাৰিব? আমাৰ ইয়াৰ হুৱে পা ন এখেতৰ নাম আমাৰ মানে ৰাইজে ৰাখিছে হু। ৰাইজে ৰখা নাম, এইটো নামটো হু ন। হে আপোনাৰ নামটো হু নহয় হে? তোমাৰ নামটো কি? মিন্ময় কা পুতাক হা? কা পুতাক কা ল'ৰা তই? বটলৰ ল'ৰা? থাকি বটলৰ ল'ৰা থাকে নেকি? কি কথা কয় বটলৰ ল'ৰা থাকে জানো? মাৰিলে তাই মাৰিলে। এইটো নাম বোলে মিয়া। চা মিয়া নাম কি? ৰূপজ্যোতিহে বোলে। মানুহে ন মাতে মিয়া। লালুঙৰ মানুহটোক এতিয়া মিয়া বুলি মাতে হয় না? ইচ্ছি মানুহৰ বেয়া, মানুহ। এই ইয়াত আমাৰ বটলে এয়া পতা কাটি আছে। এয়া আমাৰ বটলে পতা কাটি আছে, আমি তাৰ ওচৰলৈ গৈ আছো, দেখি আছো দেখাই আছো। এইটো বটল এই যিটো মানুহ লটকো হৈ আছে সেইটো মানুহ নামে বটল। মৰমতে মাতে গাঁৱৰ মানুহে। এনে আমি তাক এনে মৃদুল বুলি মাতো। আমাৰ ল'ৰাটো এতিয়া খুব কষ্ট কৰিছে মানে। এতিয়া ল'ৰাবোৰ কেইটামান তুলিবি পোৱালি? ল'ৰা ছোৱালী কেইটা তুলিবি? মইতো নুতুলোৱেই, টকা পইচা নাই। তই এতিয়া খেতি কৰিছ, পতা বেছি টকা পাবি। এবাৰ পতা এটা মানে 3,500 টকা চলিছে মোৰ। হে এই আমাৰ বটলে এতিয়া লাজ কৰি আছে মানে। ক কিবা এটা খবৰ খাতি কৰ। চাধাহে খাব বোলে। এতিয়া এইটোতো শহু বুঢ়া ঘৰলৈ যাবগৈ ভিডিঅ'টো, গম পাইছ নাই? এই তই শহু বুঢ়া ঘৰলৈ যাবগৈ এইটো ফটো। কি কয় এই চাচোন, তই ইয়াত কয় দে খালি আমাৰ শহু বুঢ়া ঘৰলৈ যা বুলি পেলাই, তই যাবগৈ ভিডিঅ'টো লগালে। এইটো আমাৰ ল'ৰাটো বেংগলোৰ চেহেৰা অলপ কমিছে মানে। আগত বেংগলোৰ চেহেৰা অলপ ভাল আছিল, এতিয়া গাঁৱৰ চেহেৰা আহি গৈছে না। ইয়াত আহি পতা কাটিব জানিছ নে নাই? এয়া পতা পলা বান্ধি আছে। নাই আজি মই শহু ঘৰ পাবগৈ না। এই হাঁহিটো দেখা নাই, কি মজা হাঁহি, একদম ৰসগোল্লা নিচিনা হাঁহিটো। দেচাৰা দে আকৌ নাই বোলে। এই মালিকটো মানে অলপ কনজুচ মালিক, সি লোকঠাইহে খুজি থাকে। এই আমাক পতা কাটি আছে।
এই আমাৰ এতিয়া পানী খাই লৈছে অলপ ভাগৰ লাগিছে মানে আৰু লগতে এইটো খাওঁ বোলে চাধা যোনে নাখায় চাধা সি গৰু কুই গাধা এতিয়া আমাৰ বটলে চাধা খাব সি সৰস্বতী আধা হ'ব মানে হয়নে এইটো খাব এতিয়া বনাই দিওঁ খাই লওক এই এতিয়া মানুহকেইটা হাজিৰা মানুহকেইটা মানে সি টাইমটো নোচোৱালৈকে নিদিয়ে বোলে এই হাজিৰা মানুহকেইটাকে মই দেখাই দিম টাইম হা 5টা কেই মিনিট 5টা 7 মিনিট কি কথা কয় এই সময় হৈ গ'ল 6টা বাজিলে এই মালিক কাৰা আছে এই এয়া আমাৰ জালুগুটি মানুহ আহি অলপ পথাৰত আহি এতিয়া গৰু লৈ যাব আহিল আমাৰ বটলে কি কৈ আছে দেখি দুটা মানুহ ইয়াত মৰিব লাগিব ইয়াত উলিয়াব লাগিব ভাল কৰিব লাগিব নহ'লে হ'ব পৰা কি নহ'লে বটলে ডেঞ্জাৰ কথা কয় কাম এতিয়া আমি চলগৈ না বলো হ'ব ৰ চাই পিনে চা আকৌ হয় লাষ্ট টাইম টাটা দি দে এনেকৈ কৈ দিছোঁ নহয় এনেকৈ কৈ দে এনেকৈ দে সেনেকৈ নহয় এনেকৈ কৈ দে ঐ এনেকৈ কৈ দেচোন হাতখন সেনেকৈ কৈ দিলে কিবা মৰিবি নেকি দে হাতখন এনেকৈ কৈ দে তই এনেকৈ ক হাতখন ঐ হাতখন এনেকৈ কৈ দে সেই চাচোন সেনেকৈ কৈ হাতখন এনেকৈ দেখাই দে আকৌ হাই বুলি কৈ দে ঐ ঐ বোলো হাতখন এনেকৈ দেখাই দে সেই নাপায় নহয় এনেকৈ কৰিবা অঁ তই হাতখন কমচে কম এনেকৈ কৈ দে ঐ ঐ বোলো তই মৰি যাবি নহয় হাতখন এনেকৈ দেখাই দিলি এয়া এতিয়া আমি বটলৰ পথাৰ পৰা ঘৰলৈ গৈ আছোঁ মানে কঠীয়া চাব আহিছিলোঁ কঠীয়া চাই এতিয়া বটলৰ লগত কথা পাতি ঘৰলৈ যাওঁগৈ আৰু ন বৰা অ' বৰা টাটা এই পোৱালি সবাই গা ধুইয়ে আছে এই পোৱালি সবাই গা ধুইয়ে আছে মানে গা ধুই হোৱাই নাই মানে একদম অ' বৰা চলো আ যাওঁ গা ধু itu biru Juni Koina Juni beautiful Dorama ki ওই দেখা হে কান্দিছে তাক ভিতৰি হাঁহি আমি ঘৰলৈ গৈ আছোঁ এতিয়া বৰ্তমান নবদা এইখিনিত ল'ৰা সবাই গেম খেলি আছে গেম বহুত
কেৰমবোৰ্ড খেলি আছে হয় ক'ত কেৰমবোৰ্ড খেলি আছে পুহিম এইটো আমাক কলব কলব আহিলে ক'ত আহিলে কলব হা কি কৰিব আহিছিলে কেৰমবোৰ্ড খেলিব আহিছ এইটো সুনীল মনিল একদম দুইটা ককাই ভায়েক মাৰি আছে পুৰা দুইটাই মাৰি আছে এই দেখিছে ফেণ্টাষ্টিক খেলিছে দেই পাইছে কিন্তু কেনেকুৱা লাগিছে খেলি ফেণ্টাষ্ট এইটো ককাইকে খেলি আছে দুইটা ভাই ককাইক মাৰি আছে মুনিলা কেনেকুৱা পাইছে নে নাই আঙুলি মাৰিছে এইখন ফেন দেখিছে এইখন ফেন মানে আমাৰ জালুগুটি বুলি কয় জালুগুটিত 3টা মেকাক দেখালে ভাল কৰিব নোৱাৰিলে মানে এইখন ভাঙিছিলে তলত এতিয়া খাৰা কৰি ৰাখিব নহয় তাৰপিছত মই টুমটুমত উঠাই লৈ যোৱাৰ কাৰণে মানুহজনীয়ে কৈছে যে এখন ফেন এতিয়া মই কেনেকৈ ভাল কৰিম মই ক'লোঁ মই ভাল কৰি দিম তাৰপিছত বুদ্ধি খেলি এয়া বনাই দিছোঁ চাওক একদম পুৰা বনাই দিছোঁ এয়া ভালদৰে চাওক এখন ফেন মেকানিকে ভাল কৰিব নোৱাৰে মই ভাল কৰি দিছোঁ এয়া বুদ্ধি একদম এয়া দেখিছে কেনেকুৱা বুদ্ধি লগাই বনাই দিছোঁ এইখন ফেন মেকানিকে ভাল কৰিব নোৱাৰাখন মই ভাল কৰি বনাই দিলোঁ বাহিৰত নি দেখাই আছোঁ আপোনালোকক চাইৰক এইখন ফেন মানে মেকানিক দিছিলে মেকানিক যদি ভাল কৰিব নাই মই ভাল কৰি দিম লোকক ইমান পইচা দিও লাভ নাই মই বনাই দিলোঁ স্পেচিয়েল বনাই দিলোঁ এতিয়া নহ'লে এখন খাৰ কৰি ৰাখিবই নাই এখন লুটুককৈ বাগৰি পৰে খালি এইটা ভেয়া আছিলে এইখন চব ভাঙা চিঙাত মানে থ'বৰ কাৰণে জেগা নাছিলে এখন এই চটা ভাঙাৰ কাৰণে ভাল কৰিব লৈ গৈছিলোঁ মেকানিকে নোৱাৰে কাৰণে এতিয়া মই মেকানিকে ভাল কৰি দিলোঁ এই আছে অ'কে এতিয়া মানুহ ঘৰত দিব যাম আমি দেখাই আছোঁ আমি গাড়ীত উঠাই ল'লোঁ এতিয়া এখন এতিয়া মানুহ ঘৰত দিব যাম আৰু ন বেটা চলো অ' জেম্বু এইকেইটা আমাৰ জেম্বু আৰু বায়ে মানে আমাৰ ভিনি আৰু হা নাই এখন খেল ভাল কৰি দিছিলোঁ সেইটো তলৰ মোৱাটো বনাই দিছিলোঁ মানে চাইনিজ মাথা দেখা নাই এতিয়া আমি দিব গৈ আছোঁ কাই গাঁৱৰ মাথাত আৰু এয়া আমাৰ গাঁৱৰ পৰিৱেশ সেইজনী ছোৱালী বহি আছে দোকান খুলি এতিয়া আমি গৈ আছোঁ বজা গৈ আছোঁ আমাৰ গাঁৱৰ পৰিৱেশ গাঁওখন অলপ চাম চবে না বেটা ये हो गया गांव का परिवेश এইটো বিহি ঘৰ আমি গৈ আছোঁ ডক্তৰ বুলি কয় ডক্তৰ ঘৰ খেলিব নিদিবা হা এইটো আমাৰ বেটা বহি আহি আছে ইউটিউব ছোৱালী ক'ৰ পৰা আহিলা
বুজিছো এয়া আমাৰ গাঁৱৰ পৰিৱেশ এতিয়া আমাৰ গাঁৱৰ মাজত মানে এইখন স্কুল আছে এলপি স্কুল এইখন স্কুলৰ পৰিৱেশ এইটো আমাৰ এই মঞ্চ এতিয়া আমি এই টং তিনিআলি পাইছোঁ আহি আমাৰ গাঁৱৰ মাজত পাইছোঁ আহি